মই 37 নং ধনশ্ৰী সমষ্টিৰ ৰাঙাপানী VCDCৰ BPF-ত আছিলোঁ। BPF দলত মই ৰাঙাপানী VCDCৰ ইউথ চেলৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। গতিকে তাত মই এতিয়া যিটো 17 বছৰ BPF-ৰ জৰিয়তে যোনটো দেখিলোঁ, তেখেতসকলৰ যোনটো নিয়ম নীতিবিলাক চালোঁ, সেইবিলাক মানে আমি একেবাৰে লেতেৰা দেখিলোঁ। যিহেতু 17 বছৰ ধৰি তাতে আমি নিজে আমাক এটা কিবা আশা দিছিলে, BPF যেতিয়া জিকিল তেতিয়াৰ আগত আমাক এনেকুৱাই ভাল আশা এটা দিছিল, কিন্তু সেই আশাবিলাক পূৰণ নহ'ল। গতিকে আমি এতিয়া এটাই সিদ্ধান্ত লৈছোঁ, আমি মানে পৰিৱৰ্তন লাগে, নতুন চৰকাৰ আমাক লাগে। আগতে BPF-এ আমাৰ পৰা আমাক কাম দিম বুলি উল্টা পইচা লৈছে আমাৰ পৰা 5%, কিন্তু সেই পইচা এতিয়াও আমি ঘূৰাই নাপালোঁ। সেইবিলাক দুখৰ হেৰিত তেনেকুৱা এটা পাৰ্টিত আমি কেনেকুৱা জয়যুক্ত কৰিম? গতিকে আমি ৰাঙাপানী VCDCত এইবাৰ 0 কৰিম। BPF 0 হ'ব আৰু 110%লৈকে আমি জিতাম। UPPL নতুন চৰকাৰ আমাক লাগে। আমাৰ আজি ইয়াত জইন হৈছে মোটামুটি 50+, 50+ আছে আজিৰ জইনিং 50+ হৈছে। তাতে আমাৰ কেৱল বড়ো নহয়, তাত ৰাভা আছে, আদিবাসীসকল আছে, নেপালীসকল আছে, বড়োসকল আছে। আমি সকলো মিলি 50জন+ আজি জইনিং হৈছোঁ। আৰু আছে আজি আহিব পৰা নাই, যিহেতু ৰাঙাপানীৰ নদীৰ সমস্যা আছে, সেইকাৰণে তেখেতসকলে আহিব পৰা নাই। নেক্সট যিটো মিটিং হ'ব তাত আমি আকৌ গোটাই মানে VCDCটোৱে ৰাঙাপানী VCDCটোৱে UPPL জইন হ'ম, এইখিনি আশা দিলোঁ। এইটো পাৰ্চেণ্টৰ বিষয়ে অলপ ক'ব পাৰিব নেকি? পাৰ্চেণ্টটো এনেকুৱা, যিহেতু এটা 37 লাখ কাম দিম বুলি, 37 লাখ কাম দিম বুলি আমাৰ এটা গ্ৰুপ বনাইছিলোঁ, 10জনীয়া গ্ৰুপ। আমি নিজৰ গৰু বিক্ৰী কৰি, নিজৰ মাটি বন্ধক দি ইমান লাখ টকাৰ যিহেতু কাম পাম, 2-1 টকা পাম নেকি, গাঁৱৰ পৰিৱৰ্তন হ'ব নেকি বুলি দিলোঁ আৰু পইচাটো। কিন্তু সেই পইচা ক'ত উভতি আহিব? পইচাটো আমি TLCC, যিহেতু BPF-ৰ TLCC মিঠাৰাম আছিল, MLA চৰণ ছাৰ আছিল, তেখেতৰ দুয়োৰে হেৰিত আমাক কাম দিম বুলি এটা আস্থা দিছিল। ফাইল পুট আপ হ'ল বুলি কৈছিল, ফাইল নম্বৰ দিছিল 124, ফাইল নম্বৰটো এইটো দিছিল, কিন্তু না কাম পালোঁ। এতিয়া চৰণ ছাৰ MLA নিজে এইটো কাম কৰিলে, কিন্তু এইটো কামো আধৰুৱা, এইটোও কাম পূৰা হোৱা নাই, এতিয়াও তাতে পাকা ৰাস্তা ভালদৰে হোৱা নাই। গতিকে এনেকুৱা চৰকাৰলৈ আমি কেনেকৈ হেৰি কৰিম কওক? গতিকে আমি ৰাঙাপানী VCDCত সম্পূৰ্ণৰূপে মানে 0 কৰিম। আমাৰ VCDCত 0 কৰিম, মুঠতে BPF 0। BPF-ৰ কাম নাই। BPF-ৰ কিমান বছৰ ৱৰ্কাৰ হৈ থাকিল? 17 বছৰ ধৰি BPF-ত মই আছিলোঁ। ভাল এটা আস্থা দিছিল, ভাল ৰাস্তা দেখাম বুলি কৈছিলে, সেইকাৰণে আমি আছিলোঁ। যিহেতু BPF-ত ভাল বুলি আমি জইন হৈছিলোঁ, তাত আছিলোঁ 17 বছৰ ধৰি আমিও থাকিলোঁ। কিন্তু 17 বছৰত আমাৰ অনলি ফৰ মাটি বন্ধক, কিছুমানৰ গাই বিক্ৰী, কিছুমানৰ ছাগলী বিক্ৰী, এনেকুৱা কৰি আমি ৰাঙাপানী VCত থাকিব লগা হৈছে। গতিকে আমি এতিয়া UPPL চৰকাৰ, নতুন চৰকাৰ যোনটো ভাবিছোঁ আমি ষ্ট্ৰং চৰকাৰ হ'ব। আমি ভাল লাগে, আমাক মাতা নাই, UPPL আমাক মাতা নাই, আমি নিজে আহিছোঁ, নিজে আগবাঢ়ি আহিছোঁ, আমি নিজে পৰিচয় লৈছোঁ। UPPL কোনটো কেণ্ডিডেট, তাৰ ঘৰ ক'ত, আমি নিজে বিচাৰি গৈ আমি গোটেই আগবাঢ়ি আহি আমি নিজে UPPLক আমি নিজে সমৰ্থন কৰিছোঁ। আৰু UPPL চৰকাৰ নিশ্চয় সক্ষম হ'ব, নিশ্চয় ভাল হ'ব। ৰাঙাপানী VCDCত মুঠতে BPF-টো নীল হ'ব 100%। গতিকে BPF go back, এইটো BPF-ৰ ইয়াত কোনো কাপ নাই। BPF go back, UPPL জিন্দাবাদ, এইটোৱে আমি ক'ব বিচাৰোঁ। থেংক ইউ।